পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ডুমডুমাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। পেট্ৰল, ডিজেল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিবাদত ডুমডুমাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা, কাকপথাৰ, ডাঙৰি চৈখ আঞ্চলিক সমিতিয়ে ডুমডুমাত ভাৰতৰ প্ৰধানমন্ত্ৰী, পেট্ৰলিয়াম মন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ কৰি প্ৰতিকৃতি দাহ কৰে। লগতে পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ নকৰিলে যুৱ ছাত্ৰ পৰিষদে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত ডুমডুমা আঞ্চলিক আৰু কাকপথাৰ আঞ্চলিক তথা ডাঙৰি চৈখ আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী লোৱা হৈছে। এই প্ৰতিকৃতি দাহ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা হৈছে। লগতে পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰা হৈছে। আৰু এই প্ৰতিকৃতি দাহ কৰাৰ পৰা আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত যি মূল্য বৃদ্ধি কৰিছে, এই মূল্য বৃদ্ধিয়ে অসমৰ জনসাধাৰণক বিভিন্ন ধৰণৰ সমস্যাত পেলাব লৈছে আৰু এই সমস্যাৰ পৰা আমাৰ জনসাধাৰণ শংকাত পৰিছে। যিহেতু এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমীয়াৰ আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ দুখ দুৰ্দশা বুজি নাপায়। তো গতিকেলৈ এই চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে যদি অতি সোনকালে যদি মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন ল'বলৈ আমি বাধ্য হ'ম। তিনিচুকীয়াৰ পৰা দেৱাশিষ দেৱ ৰিপৰ্ট, পাটকাই নিউজ।